মই এতিয়া যাব নোৱাৰো দেই, মই কাম এটা কৰি আছো। কি কাম কৰি আছে? নোৱাৰিব নোৱাৰে নেকি? তোমাৰ যদি ইমান দৰকাৰ হৈছে তুমিয়েনো নাহা কেলে? কি হ'ল দেখিছেনে? গঁৰালত যে চৰাই 7টা-8টামান মৰি আছে আমাৰ। চৰাইবোৰ মৰিছে, চবৰে মৰিছে। কিনো বেমাৰবোৰ আহি থাকে নহয়। মৰিলে এতিয়া চফা কৰি পেলাওক যাওক সেইটো গঁৰালটো। মোৰ গঁৰাল চোৱাল চফা কৰি থাকিবলৈ সময় নাই দেই, মই এফালে যাব লাগে। এইটো চিন্টুটোক ক'ব নোৱাৰা নেকি তুমি? সেইটো যে দিনটো কাম বন নাই, এনেই শুই বহি থাকে, তাক কৈ দিলে দেখোন সি চফা কৰিব পাৰে। শুইয়ে উঠা নাই সি, কালি ৰাতি দেৰিকে শুইছিলে যে, সেইটো কাৰণে মই জগাবলৈ বেয়া পাইছোঁ তাক। ৰাতিখননো কি কাম কৰিলে সি? দেৰিকে শুইছে বুলি কৈছা যে। হ'ব আপুনি কৰিব নোৱাৰে যদি তাকে ক'ব লাগিব। আজি অকমান সোনকালে উঠ, কাম এটা আছে। শুনিছা নাই? উঠ। কি হ'লে মা? কিয় জগাই দিলে ইমান পুৱাই? আমাৰ চৰাইখিনি 7টামান মৰি থাকিলে আজি। চৰাইখিনি তই ক'ৰবাত পেলাই থৈ যা, নহ'লে পুতি থৈ যাচোন, নহ'লে বাকী চৰাইবোৰ গাটো বেমাৰটো বিয়পি যাব। কি? ইমানকৈ চৰাই মৰিছে নে আমাৰ? হ'ব বাৰু, মই ক'ৰবাত পেলাই থৈ আহিমগৈ সেইখিনি। আজি কাম এটাকে কৰোঁ ৰ, ইমানগাল চৰাই পেলাই দিয়াতকৈ গৈ পিনি বজাৰতে কাটি দিমগৈ, কাটি পিনি বিক্ৰী কৰি দিম, কোনো গম নাপাব মৰা চৰাই নে জীয়া চৰাই। এনেও মোৰ ভাগৰ মোবাইলটো বেয়া হৈ আছে, মোবাইল এটা ল'ম বুলি পইচা গোটাব পৰা নাই। চৰাইকেইটাৰ পৰা কেইটকামান আহিব ৰখক, দেউতাইতো পইচা নিদিয়েই। হ'ব দে, এইটোকে কৰোঁ, এইটো কৰাই ভাল হ'ব। সেইদিনা তই ক'ত পেলাই দিলি পাপু বাৰ্থডে দিনা? আমিকেইটাই বেতন খাবলগীয়া হ'ল যে লাষ্টত। মোক সেই পাপু পেহীয়েকে পাপুৰ লগত এফালে পঠিয়াই দিলে আকৌ, সেইটো কাৰণে মই বাচি গ'লোঁ, তহঁতিয়ে খালি আৰু বেতনটো। তই হাঁহিব আহিছ এতিয়া, আমিহে গম পাইছিলোঁ সেইদিনা। এনেকুৱা পিটিছে নহয়। এইবোৰ চব চিনটোৰ কাৰণে হৈছে আৰু। এইটো সেই ছোৱালীজনীৰ লগত ধান্দা নকৰা হ'লে আমাৰ সেইখন খাবলৈ নাপায় নহয়। সেইদিনাখনি ভালকৈ খাবলৈও নিদিলে আমাকো, পিটন দি পঠিয়াই দিলে। ৰচোন এইটো চিনটো আজি দেখা দেখি নাই যে, ক'ত গ'ল সি? নাজানো নহয় ক'লৈ গৈছে, মোক একো কোৱা নাই সি। ৰচোন সেইটো চতু দেখোন, ই জানে নেকি সুধি চাওঁ ইয়াক। চতু এইফালে আছোন, এইফালে আহ। বিজুদা কওকচোন। তই চিন্টুক দেখিছিল নেকি? চিন্টুদাক মই দেখিছিলোঁ, বজাৰত মাংস কাটি আছে। মই চিন্টুদাৰ দোকানৰ পৰা 2 কেজিমান মাংস লৈ আহিছোঁ, 200 টকা কেজিকে দি আছে। কি? চিন্টুৱে মাংস কাটিছে? চিন্টুৱে মাংস কাটিছে? বৈচোন বৈ যাওঁ, বজাৰলৈ যাওঁ বৈ। ব'লচোন ব'ল চাওঁগৈ। শুনিছনে? ভাত খাবলৈ ঘৰত একো নাই, মাংস অকণকে লৈ যাওঁ ব'লক। মাংস খাবা জানো? হ'ব ব'লা, আগত মাংস দোকান পাম। মাংস লৈ লওক, মাত্ৰ 200 টকা কিলো। কিহে চিন্তু, তই মাংস বিকিছ? ভাল পাইছোঁ দে, এনে থকাতকৈ যে কিবা এটা কৰি আছ, ভাল লাগিছে। খুৰা, মাংস লাগিছিলে নেকি? মাংস নিম বুলিয়ে আহিছোঁ। কেনেকৈ দিছ কেজি? কেজি 200 টকা মাত্ৰ। ইমান কম দামত দিছ নে তই? বেলেগত দেখোন 300 টকা কেজিকে দিছে। তেন্তে 2 কেজিমান দি দে মোক, 200 টকা কেজিকে দিছ যদি। হ'ব 2 কেজি দিছোঁ মই আপোনাক, ৰ'ব। দে নহ'লে বিক তই, আমি যাওঁ। দাদা বাইদেউ মাংস লৈ লওক, 200 টকা কিলো মাত্ৰ। ই দেখোন সঁচাকৈ মাংস কাটি আছে। কি চিন্তু, তই মাংস কাটি আছ যে? মাক মোবাইল ল'বৰ কাৰণে পইচা খুজিছিলোঁ, তাৰপৰা ক'লে যে মোক তই চৰাইকেইটাকে লৈ বিক্ৰী কৰি দে, যিমান পাৰ তই লৈ ল'বি পইচা, মোৰ হাতত পইচা নাই, সেইটো কাৰণে মই মাংস কাটি আছোঁ। ঠিকে আছে, ভালেই কৰিলি। মাংস লৈ লওক, 200 টকা কিলো মাত্ৰ। ইমান কম দামত বিক্ৰী কৰিছনে তই? বেলেগত দেখোন 300 টকা কেজি চলি আছে। 200 টকাকৈ দিছোঁ কাৰণেহে মানুহে নিছে, নহ'লেতো মানুহে মোৰ দোকানৰ পৰা নিকিনেই, সেইটো কাৰণে 200 টকাকৈ দি দিছোঁ আৰু। ইমান কম দামত দিছ যদি এটা মোকে দি দে গোটাকে। লৈ ল ভালেই হ'ব, তোৰ পৰা 200 টকা নালাগে বাৰু, 180 টকাই দিবি তই। মোকো দি দে তেন্তে এটা, 150 টকাহে দিম মই খালি, পইচা খালি এতিয়া নাই দেই।
এই পইচা নহ'লে নহ'ব, মোক লাগে কাৰণেহে মই ইমান কম দামতে বিক্ৰী কৰি দিছোঁ। হ'ব দে হ'ব, পইচা গধূলিকৈ দি দিম তোক। এয়া তহঁতৰ দুটা পেকিং কৰি দিলোঁ। কিহে চিন্তু, তই মাংস বিকি আছ দেখোন। অঁ এই শৰ্মাদা কি ক'ব আৰু, মাংস লাগিছিলে নেকি আপোনাক? অঁ এই মাংস নিম বুলি আহিলোঁ। দেচোন দে, গোটাকৈ এটা দে। অঁ শৰ্মাদা এটাই আছেগৈ আৰু, ৰ'ব জুখি দিছোঁ বাৰু আপোনাক। অঁ জুখি দে। পিছে কেজি কেনেকৈ লগালি? আপোনাৰ বানো কি ল'ম আৰু শৰ্মাদা, 200 টকাকৈ দিব। হ'ব জুখি দে তই। কোনেনো ফোন মাৰিলে জানো? হেল্ল' অঁ খুৰী কওকচোন কওক। অঁ টিংকু, আমাৰ চিন্তুক দেখিছিল নেকি? সেই আমাৰ চৰাই 8-9জনীমান বেমাৰ হৈ মৰিছিলে, তাকে পেলাই থৈ আহিব ক'লোঁ তাক। ক'ত গ'লগৈ জানো ল'ৰাটো? কি বেমাৰ হৈ মৰা চৰাই আনি বজাৰত বিক্ৰী কৰি আছেহি? ইয়াক মাৰ, ই বেমাৰ হৈ মৰা চৰাইবোৰ আনি আমাক বিক্ৰী কৰিছেহি। কি বুলি কয়? মৰা চৰাই বিক্ৰী কৰিছেহি? ঠগিবলৈ আমাকহে পালেনে? মাৰ ইয়াক মাৰ। অঁ মাৰ ইয়াক মাৰ। নামাৰিবি